লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ তদন্ত অব্যাহত ৰাখিছে এনআইএ। এই তদন্তত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। দিল্লীৰে বিস্ফোৰণ সংঘটিত হোৱা বাহনখন আছিল এখন ছেকেণ্ড হেণ্ড হুণ্ডাই i20 বাহন। তদন্তৰ সময়ৰ পিছত ফৰিদাবাদৰ পৰা আন এখন ৰঙা ৰঙৰ বাহন উদ্ধাৰ কৰা হয়। এই বাহনখনো কেইবাবাৰো হাত বাগৰি চিকিৎসকৰূপী এজন উগ্ৰপন্থীৰ হাতত পৰিছিল। এই ঘটনাই স্বাভাৱিকতে সকলোৰে মনত এক প্ৰশ্ন উত্থাপন কৰিছে। যদি আপুনি বিক্ৰী কৰা বাহনখন ব্যৱহাৰ কৰি আন কোনোৱে অপৰাধ সংঘটিত কৰে, আপুনি আৰক্ষী বা আইনী সমস্যাত পৰিব নেকি? এই প্ৰশ্নৰ সহজ উত্তৰ হ'ল হয়। বাহন বিক্ৰী হোৱাৰ পিছত যদি মালিকী স্বত্ব সলনি নহয়, তেতিয়া বাহনৰ প্ৰথম মালিকে আইনী সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। ভাৰতীয় দণ্ডবিধি আৰু মটৰ গাড়ী আইন 1988 অধীনত গোচৰ ৰুজু কৰা হয়। যিকোনো দুৰ্ঘটনা বা অপৰাধত আৰক্ষীয়ে প্ৰথমে গাড়ীৰ নম্বৰ বিচাৰি অভিযুক্তক চিনাক্ত কৰিবলৈ চেষ্টা কৰে। বহু সময়ত যিহেতু পঞ্জীয়ন বা মালিকী স্বত্বৰ কোনো পৰিৱৰ্তন নহয়, গতিকে গাড়ীখনৰ মূল মালিক বা প্ৰথম মালিকজন এই ক্ষেত্ৰত সমস্যাত পৰে। গাড়ী ব্যৱহাৰ কৰাৰ সময়ত যদি কোনো দুৰ্ঘটনা সংঘটিত হয় আৰু মৃত্যু হয়, তেতিয়া গাড়ীৰ মালিকে মটৰ গাড়ী আইনৰ 2, 30 আৰু 165 নং ধাৰাত মৃতকৰ পৰিয়ালৰ সদস্যক ক্ষতিপূৰণ দিব লাগিব। যদি হত্যা বা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ দৰে গুৰুতৰ অপৰাধ সংঘটিত হয়, তেতিয়া পঞ্জীয়নভুক্ত গাড়ীৰ মালিকজন অপৰাধৰ বাবে প্ৰত্যক্ষভাৱে দায়ী নহয়। এই ক্ষেত্ৰত তদন্তকাৰীয়ে গাড়ীৰ মালিক আৰু অপৰাধৰ মাজত কোনো সম্পৰ্ক আছে নেকি সেয়া প্ৰমাণ কৰিব লাগিব। যদি কোনো ব্যক্তিয়ে জানি বুজি কোনো অচিনাকি লোকক অপৰাধ কৰিবলৈ গাড়ী দিয়ে, তেতিয়া অপৰাধত সহায় সহযোগিতা কৰাটো প্ৰমাণিত হ'ব। যদি কোনো লোকে এনে অপৰাধৰ বাবে নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিব বিচাৰে, তেতিয়া অপৰাধৰ বিষয়ে যে কোনো পূৰ্বাভাস নাছিল সেয়া তেওঁ প্ৰমাণ কৰিব লাগিব। যদি গাড়ীখন চুৰি হয় বা গাড়ীখন অনুমতি অবিহনে ব্যৱহাৰ কৰা হয়, তেতিয়া অপৰাধৰ বাবে তেওঁ প্ৰত্যক্ষভাৱে দায়ী নহয়। যদি কোনো ছিগনেল ভংগ বা যান-বাহন সম্পৰ্কীয় কোনো অপৰাধ হয়, তেতিয়া এই গোচৰ আহিব গাড়ীৰ প্ৰথম মালিক বা মূল মালিকৰ নামত, কাৰণ RTOৰ হাতত পুৰণি মালিকৰ ৰেকৰ্ড থাকিব। কোনো ব্যক্তিগত চুক্তি মানি লোৱা নহ'ব। এনে ক্ষেত্ৰত প্ৰথম গাড়ীৰ মালিকে গাড়ী বিক্ৰী কৰা বুলি প্ৰমাণ কৰিব লাগিব। মালিকী স্বত্ব হস্তান্তৰৰ প্ৰমাণ দিব লাগিব। মালিকী স্বত্ব হস্তান্তৰৰ প্ৰমাণপত্ৰৰ ভিতৰত আছে ডেলিভাৰী ৰচিদ, গাড়ী ক্ৰয় কৰা ব্যক্তিজনৰ চৰকাৰী পৰিচয় পত্ৰ, RTO ফৰ্ম 29 আৰু 30। এই ফৰ্মত দুয়োপক্ষৰ স্বাক্ষৰ থাকিব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।